এজন মানুহে আৰু চান পূজা কেনেকৈ যেনেকৈ গা ধুই তিয়াই ভিজাই ভগৱন্তৰ নাম অকণমান জপ কৰিছে, এইটো চান পূজা, এইও এটা যজ্ঞ হ'ল। তাৰ পৰা আহি মানে ঈশ্বৰৰ সেৱা বন্তি বা ধূপ এডাল লগাই কৃষ্ণ নাম অকণমান জপ কৰিলে, ইও এটা যজ্ঞ হ'ল। তাৰ পৰা ওলাই আমাৰ ৰাতিপুৱা সময়ত এগৰাকী বোৱাৰীয়ে যাৰ ঘৰত যি নিয়ম খোৱা বোৱা, কাৰোবাৰ ঘৰত চাহ জলপানে দিলে, কাৰোবাৰ ঘৰত চাহ বিস্কুটে খোৱালে, নহয় বাৰু, কাৰোবাৰ আকৌ ঠাণ্ডা ভাতে ভীমকলে খোৱা নিয়ম আছে তাকে খোৱালে, যিয়ে নোখোৱা হয়, সিও এটা যজ্ঞ হ'ল। হয়, তাৰপাছত বলি বিধান তপ জপ হোম কাক কৈছে, যি কৰা জুই লগাই সেও হোম, চাউল সিজোৱা মুঠি, ভাত তৰকাৰী পে আদি কৰি ন কোমোৰা কচু কাটি লোৱা পে বলি বিধান ইত্যাদি, হয়নে? ঈশ্বৰৰ মন্ত্ৰ জপ কৰাবে কৃষ্ণ বুলি, সেইকাৰণে চাউল মুঠি দিওঁতে কৃষ্ণ, তেল কল দিওঁতে কৃষ্ণ, হয়নে? হালধি পিঁয়াজ দিওঁতে কৃষ্ণ, কৃষ্ণ নামেৰে সৈতে যিসকলে ৰান্ধিব, এইটো একেবাৰে পঞ্চামৃত জগন্নাথ মানে হেৰি প্ৰসাদ হৈ যায়। তাৰপাছত আকৌ বোলে মানুহগৰাকীয়ে গৃহিণীগৰাকীয়ে আজিকালি ক'ত চাবা টাইম নাই বোলে, বাটলৈকে যাব লাগিব অতিথি চাবা, হয়নে? এতিয়া আকৌ কাৰোবাৰ ঘৰত 5টা মানুহ 5 টুকুৰা মাছে ৰান্ধিছে, আকৌ অতিথি এটা ৰান্ধিলে আকৌ এটুকুৰা কৌপে দিবহি, কথা তেনেকুৱাও কিছুমান আছে। কিন্তু আমি অতিথিটোক ভাত খুৱাব নোৱাৰিলেও চাউলে মুঠিটো দিব পাৰিম, নহয়নে? সুন্দৰ মাত এষাৰটো আমি দিব পাৰিম, আমাৰ গৃহিণীসকলে দিব পাৰিব। গতিকে আমাক কৈছে সেই লোকসকল, আমাৰ আইসকলৰ মাত দুটা আছে, হয়নে? এটা মাতে পুণ্য সঞ্চয় হয়, এটা মাতে কিন্তু পাপ সঞ্চয় হয়। এটা শব্দ দিওঁতে কোনোবাই আঘাত পায়, তাত পাপ জন্ম হয়। আৰু কোনোবা এগৰাকী মানুহে কাৰোবাক মাত দিয়াৰ লগে লগে তাৰপাছত আপুনি কৈ যাব পাৰে, মানুহগৰাকীৰ মাত কথাবিলাক বৰ ধুনীয়া দিয়ে বেছি, হয়নে? ইয়াত পুণ্য। এই তেনেকৈ 5টা যজ্ঞ, এই 5টা যজ্ঞ গৃহত হৈ আছে, তাৰে যদি কোনোবাই ঈশ্বৰ সেৱা জাতুকে নকৰি সন্ধিয়া সময়তে হওক ৰাতিপুৱাই হওক যাতে ঈশ্বৰ সেৱা কৰা টাইমে নাপালে, তেনেহ'লে সেয়া যজ্ঞ কমি এই পাপৰ সঞ্চয়টো টোপোলাটো ৰৈ যাব, কিন্তু নহয়নে বাৰু? গতিকে আমাৰ গৃহিণীসকলে এইবোৰ কথা, এইটো গৃহিণীসকলৰ দায়িত্ব দিলে, পুৰুষসকলৰ ইমান এইটো দায়িত্ব খাটিব নোৱাৰে। গতিকে আমাৰ আই মাতৃসকলে যদি এইকণ কথা চালি যাই যদি চায়, এগৰাকী বোৱাৰীয়ে তেওঁৰ স্বামীৰ আয়ু বাঢ়িব। হয়, আৰু কিছুমান কথাত আছে আমাৰ নাৰী জ্ঞানৰ গীতাত, নাৰী লক্ষণত স্বামীয়ে আয়ু কমিব পাৰে, নাৰী লক্ষণত স্বামীয়ে আয়ু বাঢ়িব পাৰে। সাবিত্ৰীয়ে এখানটোত দেখুৱালে নহয়, সত্যবানৰ সেইদিনা মৃত্যু, তেতিয়া আয়ু আছে, তাকো সাবিত্ৰীয়ে আয়ু বঢ়াব পাৰিব, তাৰপাছত গৈ বুঢ়া হৈ মৰিব, নহয় বাৰু? এই তেনেকৈ আমাৰো এতিয়া জ্যোতিষ শাস্ত্ৰত ভিগুৱাদী বাৰমুণীসকলে লিখিছে, এজন মানুহ আছে 55 বছৰত মৃত্যু, তেওঁ 55 বছৰহে লৈ আহিছে বা 50 বছৰহে লৈ আহিছে, কিন্তু তেওঁ এনে এগৰাকী প্ৰিয় পত্নী পাই গ'ল, পত্নীগৰাকীৰ কাৰণে তেওঁৰ আয়ুটো বাঢ়ি, হয়নে? গতিকে আমাৰ আইসকল মাতৃসকলে এইবোৰ নিজৰ লক্ষণ পাতি খুব ৰাইট ৰাখিব লাগিব। ৰাইট ৰাখি যদি আপুনি ল'ৰা ছোৱালীসকলক মনোযোগ দি আৰু এটা এতিয়া মন কৰিব, শিক্ষা জ্ঞানী, শিক্ষিত বনোৱা জ্ঞানী বনোৱা, কিন্তু 1 নম্বৰত 3টা ওজন মাতৃ, এটা ওজনে পিতৃ। তাৰমানে কি কাৰণত? মাকে 4 সময় লাভ পায় পুতেকক, বাপেকে 1 সময়তে 24 ঘণ্টা লাভ পায়। গতিকে মাকে 3টা সময় পায়, বাপেকৰ এটা। যিগৰাকী বোৱাৰী সত্য শুদ্ধ জ্ঞানী শিক্ষিত, নিজেও হবা যত্ন কৰে, শিক্ষা মানে মেট্ৰিক পাছ কৰি ক'ৰবাত BA পাছ কৰাটোকে মই শিক্ষা বুলি কোৱা নাই। এজনী বোৱাৰী যাতকৈ পঢ়া নাই সদায়, শিক্ষাৰ্থীও আছে, তাত কি শিক্ষা আছে? নিয়ম নীতি, ঈশ্বৰ সেৱা কৰা, ভকত বৈষ্ণৱক সন্তুষ্ট কৰা শিক্ষাবিলাক তেওঁৰ আছে, মই সেইটো কৈছোঁ, হয়নে? তেনেহ'লে জানিব তাৰ ঘৰৰ ল'ৰা ছোৱালীকেইটা গুণী হ'ব, শিক্ষিত হ'ব, পণ্ডিত হ'ব, শান্তি আনিব।
আৰু যি ঘৰ মাকৰ এইবোৰ গুণ গৰিমা একেবাৰে নাই তেওঁলোকৰ ঘৰৰ ল'ৰা ছোৱালীবোৰ অদা হৈ এইখিনি কথা এতিয়া বৰকে আৰু আছে কথা নকওঁ আৰু বন্ধ কৰিলোঁ কাৰণ ক'লে কিছুমানে আকৌ দুখ পাব হয়নে এতিয়া মন কৰক এইবাৰ মেট্ৰিক পৰীক্ষা দিয়া দিনা